হাই গাইজ, কি খবৰ? আশা কৰোঁ চবৰে ভাল, মোৰতো ভালেই। আজি ভাবিলোঁ গাঁৱৰ ফালে অলপ ফুৰি আহোঁ, মানে বেলেগত নহয়, গাঁৱতে। মানে মোৰ কেইটামান বস্তু কিনিব লগা আছে, তো ভাবিলোঁ আপোনালোককো দেখাওঁ কি কিনো, আৰু আমাৰ গাঁওখনো দেখাওঁ, এনেই আৰু অলপ চলপ। তো চলো, আজি মাৰ লগত যাম, মানে মা আহি আছে, তো আহিব। আৰু এইফালে হ'ল এই লগত, এইটো জানেই, তো চলো। আমি মানে বাড়ি দি যাম, বাড়ি দি ওচৰ হয়, তো বাড়ি দি যাম। এখন ফিল, ইয়াতে মানে গৰু চৰু দিয়ে আৰু গৰু চাহ খাব দিয়ে। গৰুটো জানিছিলোঁ আৰু মা ইমান দূৰ আওগাল, আমি সদায় পিছ পৰোঁ। আমাৰ ছাগলী দুটাও দিছে ইয়াতে, নল ছাগলী দুটা। বাই বাই, আমি ফুৰিব যাওঁ। তো এইখন হ'ল মানে আমাৰ ওচৰৰে পালপাৰা বুলি কয়, ইয়াতে মাটিৰ বাচন বৰ্তন বনাই ইহঁতে। তো মই মানে কি আনিব আহিছোঁ আজি দেখাম। সেইবোৰ মাটিৰ বাচন বৰ্তন। সেইবোৰ পইচা থোৱা যায়, কি কয় টেকেলি না। মন্দিৰ মানে কালী মন্দিৰ, ইয়াতে কালী পূজা হয়। আমি আহি পালো ইয়াতে এটা বিল, ইমান ডাঙৰ। মই অহা নাই ভাই। এইটা হ'ল নতুন পুখুৰী খুন্দিছে বোলে, ইমান ডাঙৰ। তো আমাৰো চোৱা হ'ল, তো এতিয়া চলো মোৰ বস্তুটো ল'ব যাই আছোঁ। তো কি বস্তু আপোনালোকক দেখাম, ইমান কষ্ট কৰিব লগা হৈছে। ডাঙৰ ডাঙৰ এনেকা মিডিয়াম সাইজৰ গেলে ভাল। পাঁচটা লম। আমাৰ হাতত মোৰ বস্তুটো আহি গ'ল। এইটো হ'ল বস্তু আনিব আহিছিলোঁ আমি। আমাৰ বস্তু পাই গ'লো, এতিয়া আমি ঘৰলৈ যাম। বহুত ভাৰী হৈ গৈছে।
আমি টাব চাব আনিলোঁ। তো এতিয়া টাব আনিলোঁ যেতিয়া আমি মাটি ভৰাব লাগিব টাবত। তো চলো মাটি কাটো টাইপ লৈ আমি যাম। তো চলো এবাৰ মাটি ভৰাম ইয়াতে। এটা ভাল মাটি ভৰা গাড়ী তাত এতিয়া মই মাটি ভৰালোঁ। এতিয়া যাম। আমি এইবিলাক ফুল আনিছোঁ, কিন্তু মই আপোনালোকক নেদেখালোঁ। মই এবাৰ ৰুই দিম। ৰুই দি কেনে আপোনালোকক দেখাই আছোঁ বাৰু। মই ফুলবোৰ দেখাম। এইটা এটা এনেকুৱা আৰু এইটো এটা এনেকুৱা এটা আৰু আহি নাই সেইটো এটা। এটা ইমান কিউট লাগছে। চকু চকু। তো ফ্ৰেণ্ডছ এইকেইটা আছিল। কেনেকুৱা লাগছে কমেণ্টত জনাব দেই। তো ফ্ৰেণ্ডছ এইটো আছিল আজি ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব থকা বেল আইকনটো ক্লিক কৰি থ'ব যাতে আপলোড কৰা ভিডিঅ'বোৰ আপোনালোকে পোনপ্ৰথমে পাব পাৰে। থেংক ইউ, লাভ ইউ, টেক কেয়াৰ।